Hello everyone, welcome back to my channel All in One Tube. So মই আজি আপোনালোকৰ মাজত এই ভিডিঅ'টোত প্ৰথমবাৰ কাৰণে ব্লগ ভিডিঅ' লৈ আহিছোঁ আৰু মই ভাবো যে প্ৰত্যেকটা মানুহে প্ৰত্যেকটা ভিডিঅ' চাই নহয় জানো হেতু কাৰণে মই ভাবিছোঁ যে অল ইন ওৱান টিউব যেটো খুলিছোঁ সো মই প্ৰত্যেকটা ভিডিঅ' ইয়াত প্ৰত্যেকটা ৰিলেটেড ভিডিঅ' দিম বুলি ভাবিছোঁ এতিয়া আপোনালোকে কেনেকৈ একসেপ্ট কৰে মই নাজানো চেনেলটো এতিয়া জাস্ট লাহেকে গ্ৰোথ হ'ব ধৰিছে আৰু মোৰ আশা আছে যাতে আপোনালোকে ভালকে মৰম দিয়ে আমাৰ এই চেনেলটোক আৰু সকলো ধৰণৰ ভিডিঅ' পাব আৰু একচুয়ালি মোৰ আজি তেনেকৈ অফিচিয়েল কাম একো নাছিলে হেতু কাৰণে আজি মই পথাৰ চাব আহিলোঁ আৰু পথাৰ চাব আহোতে মই এটা বাগান পালোঁ যেটো বাগানক চাওক ইমান ধুনীয়া এটা সিনারি এটা আছে চাওক আপোনালোকে সো হেতু কাৰণে মই পথাৰটো যোৱাৰ আগতে ভাবিলোঁ যে ইয়াত এটা ভিডিঅ' বনাই দিম বুলি আৰু মই তেনেকুৱা ব্লগ নবনাও কেনেকা হৈছে কি মই নাজানো আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল হৈছে ভিডিঅ'টো মোৰ ব্লগটো আৰু মই আপোনালোকক দেখাই থাকিম একচুয়ালি ময়ো ইমান পথাৰ অহা নাই তেনেকুৱা কাৰণ মোৰ কিবা কিছুমান কাম থাকে হেতু কাৰণে আৰু আজি মই ঘৰতে থাকি আছিলো হেতু কাৰণে সবে কলে আমাৰ বাইদেউহতিও আছে লগতে সো হেতু কাৰণে ভাবিলো যে এটা ব্লগে বনাই লম বুলি সো ঠিক আছে আপোনালোকক মই আৰু দেখাই থাকিম আমাৰ পথাৰ বিলাক কিমান কেনকা আছে গুটেখিনি আপোনালোকক দেখাম এই ব্লগটো সো আপোনালোকে লাষ্টলৈকে এইয়া আমাৰ বাইদেউ সো কি ৰিলে বনাইছে নে কিয়ে বনাইছে মই নাজানো কিন্তু বেয়া ভিডিঅ' বনাই আছে মানে আৰু এইফালে আছে অমন এইয়া হৈছে আমাৰ পথাৰটো আমাৰ নহয় আমাৰ গাঁৱৰ সবৰে আছে একে লগত আছে আৰু এতিয়া কোনটো আমাৰ পথাৰ এইবিলাকো দেখাই আছো বলক সো এইবিলাক চক নাই এইবিলাক ইমান ধুনীয়া এটা জাস্ট লাহেকে হৈছেহে এতিয়া হ'ব ধৰিছে এই ধানবিলাক আৰু মই বিশেষকৈ ইমান ধানৰ নাম নাজানো কিন্তু এটা বৰ আমাৰ ফালে ফেমাস আছে এই ধানটো হৈছে ৰঞ্জিত ধান প্ৰত্যেককে লগাই মানে ৰঞ্জিত ধানটো আৰু আমাৰ ইয়াত জুহা ধানটো নলগাই কাৰণ চক জুহা ধানটো এটা গোন্ধ আছে নহয় আৰু আমাৰ এই ইয়াত দেখা পাইছে এটা ৰিজাৰ্ভ হয় বহুত ডাঙৰ এটা ৰিজাৰ্ভ আৰু সেই ৰিজাৰ্ভৰ আগফালে নয়ও আছে মই অলপ পাছত দেখাম আপোনালোকক সো সেই ৰিজাৰ্ভটোৰ ফালে দি কি হয় হাতী আছে আৰু হাতীবিলাক অকল এটা দুটা হাতী নহয় আপোনালোকে সাকে বিশ্বাস নকৰিব ইয়াত 200 300 প্লাস মোৰ নিজৰ চকুতে মই 135 নে কিমান এটা মই এবাৰ কাউন্ট কৰিছিলো নিজৰ চকুৰ আগতে সো ইমান হাতী আহে সো হেতু কাৰণে হাতীবিলাক আহে হেতু কাৰণে আমাৰ কিছুমান কেম্পো বনোৱা হৈছে এই যে আপোনালোকে সাকে তিন দেখা পাইছে এটা আমাৰে হয় মই অলপ পাছত দেখাই আছো আপোনালোকক গৈ মেলি সো মানুহখিনি থাকে ৰাতি আহি মেলি এনেকা বহুত আছে অকল এটা নহয় আপোনালোকে দেখি পোৱা নাই সাকে ভিডিঅ'টোত এই ইয়াতে আছে সাক দেখা পাইছে হেফালে এটা আছে সো প্ৰত্যেকটা জায়গাতে মানে আমাৰ ইয়াত মানুহ থাকে হাতী খেদিবৰ কাৰণে ৰখে আৰু হাতীবিলাক যেতিয়া নৈ হিপাৰে থাকে তেতিয়া হলে মানুহখিনি সবে জুই জ্বলাই দিয়ে আৰু ৰাতি সবে মানে হাল্লা যেতিয়া কৰে গাঁৱৰ মানুহবিলাক আহে সো সেফটি কাৰণে থাকে আৰু ইয়াত নহলে ধান হেক কৰি দিব যদি একেবাৰে যদি 100 200 হাতী আহিব তেতিয়ালে ভাবক আৰু এটা ধান একোৱে নাথাকিব ইয়াত সো হেতু কাৰণে সবে ইয়াত থাকে যদি ইমান দূৰ পাই গল গৈ মোক ইয়াত এৰি দিলে ইয়াত এটা এই পানীবিলাক ইয়াত মাছো আছে আপোনালোকে দেখি পোৱা নাই সাকে আৰু মই দেখাই আছো আৰু আপোনালোকক এয়া আমাৰ সঞ্জু মাঝি এয়া আমাৰ বাইদেউ অনিতা ৰাউতিয়া এয়া অমন ৰাউতিয়া এয়া হৈছে ৰাহুল দেহৰি সবে আহিছো আৰু এইটো নাভাবিব যে ইয়াত সবে এনি টাইম আহি থাকে বুলি কোনোৱে নাহে আজি সবে প্ৰথমতে মানে আমি একেলগে সবে সময়টো পালো বুলি নহলে সবে কিছুমানে স্কুল যায় কিছুমানে কিবা কাম থাকে ইমান অহা নহয় আৰু সো এইখিনি ধান ইমান হোৱা নাই এইখিনি কাৰ মই নাজানো আমাৰটো আৰু সেই হিটো সাইডে আছে আমি গৈ আছো আৰু অলৰেডি দেখালো আপোনালোকক হিটো সাইডে এটা আছিল সো চাইছে আপোনালোকক কেনেকা লাগিছে কমেন্ট কৰি জনাব আপোনালোকৰ ফালেও আছে মই গম পাইছো বাৰু ভাবিছে সাকে যে কিনো ব্লগ বনাইছে এনেকা অকল পথাৰবিলাক দেখাইছে বুলি এনে জাস্ট কিবা এটা মানে বেলেগ এটা ফিল আহিছে আৰু এই পথাৰখনত আহি কাৰণ জানে যে এটা ইমান ধুনীয়া এটা জায়গা অকল ইয়াত মানে চৰাইৰ মাত শুনি পাইছো বাকি একো মাত শুনি পোৱা নাই ভাল লাগিছে মানে সো বলক আৰু দেখাই থাকিম এই আছো আপোনালোকে এফালে ৰিজাৰ্ভটো আমি কাখত পাইছো আৰু ওচৰতে এটা নৈ আছে এই নৈটো আমি ডিব্ৰু নৈ বুলি কওঁ আৰু আমাৰ
কি কয় এই নৈটো গৈ পিনি আমাৰ এটা ডুমডুমা বুলি কয় সেই জেগাটোত, সেই ডুমডুমা নৈটো কানেক্ট হৈ আছেগৈ। আৰু ডিব্ৰু চৈখীয়াও চাগে আছে, সেইটো কাৰণে ডিব্ৰু নৈ বুলি কয় নেকি, মই নাজানো ইমান বিশেষকৈ ইয়াৰ হিষ্ট্ৰীটো যে ডিব্ৰু নৈ কিয় কয়। কিন্তু ৰিজাৰ্ভটো বৰ ডাঙৰ আছে, ইয়াৰফালে ৰিজাৰ্ভ আছে, বাকী সেইফালে আৰু এটা ৰিজাৰ্ভ আছে সৰু ৰিজাৰ্ভ। ইয়াৰ পৰা আপোনালোকে দেখি পোৱা নাই চাগে ৰিজাৰ্ভটো, কিন্তু সেই ৰিজাৰ্ভত কিছুমান হাতী থাকে, ৰিজাৰ্ভৰ পৰা আকৌ ইফালে আহে। চ' তেনেকুৱাতে অকণমান মানে আমাৰ ৰাস্তাটো অহা যোৱা কৰিবৰ কাৰণে প্ৰব্লেম হয়। চ' ফাইনেলি মই আমাৰ যিটো নৈ দেখাব খুজিছিলোঁ ডিব্ৰু নৈ, সেই নৈটো আহি গৈছে। চ' এয়া আপোনালোকে দেখা পাইছে, এয়া চাওক এয়া। চ' লাগিছে চাগে আপোনালোকৰ কিনো নলা দেখাই আছে নহয় জানো, কিন্তু চাওক আপোনালোকৰ ফালে চাগে ডাঙৰ ডাঙৰ নৈ হ'ব পাৰে, কিন্তু একচুৱেলি এটা গাঁৱৰ কাৰণে এই নদীটোৱে যথেষ্ট আৰু ভাল লাগে কিবা এটা। ইয়াত কিন্তু এনেকুৱা দেখা পাইছে, কিন্তু আপোনালোকে যদি সেইফালে চাই অকণমান যে ইমান ধুনীয়া এটা চিনাৰী আছে আৰু মাছো মাৰি আছে। মোৰ এইটো আইফোনো নহয় যে জুম কৰি দেখাই দিম, আইফোনটো নহয় বাৰু, একো নাই, জুম নহ'ব, তথাপিও মই দেখাই দি আছোঁ। আপোনালোকে গম পাইছে নে নাজানো, কিন্তু তাত মাছমৰীয়া মাছ মাৰি আছে, 4জনমান আছে। আৰু মই আগত আহিছিলোঁ সৰুতে ইয়াত চুইমিং কৰিবৰ কাৰণে, মোক দেউতা শিকাই দিছিলে, মোৰ মনত আছে। আৰু দেখিবলৈ চাগে ভিডিঅ'ত অকণমান সৰু লাগিছে, অকণমান হ'লেও কি কয় ডাঙৰ আছে দিয়কচোন, ইমানো নলা বুলি আকৌ নাভাবিব। আৰু জংঘলটো সিফালে আছে আৰু এইটো চাইডে কি আছে মই নাজানো, অকল বহুত ডাঙৰ কিন্তু ৰিজাৰ্ভটো আছে যে ইমানটো জানো। কিন্তু হাতীবিলাক এতিয়া আপোনালোকে ইয়াত দেখিম বুলি ক'লেও দেখি নাপাব। হাতী যদি চাব আহে তেতিয়াহ'লে কিন্তু আপোনালোকে নিজে আহিব লাগিব আৰু আমাৰ ইয়াত থাকি মেলি ৰাতি এইফালে আহিব লাগিব হাতী চাবৰ কাৰণে। আৰু যদি আপোনালোকে চাব বিচাৰিছে আহিব একেলগত 100-150 হাতী। চ' এইখিনি আছিল আৰু দেখাই থাকিম যি পাৰিছোঁ। ভিডিঅ'টো অকণমান লংগো হৈ গৈছে, বেছি বেয়া নাপাব। আৰু ব্লগ যদি বনাওঁ তেতিয়াহ'লে অভিয়াছলি অকণমান লং হয়েই বাৰু। চ' ঠিক আছে, আৰু মই আপোনালোকক দেখাম আমাৰ কিছুমান আছে জেগা, তেনেকুৱা কেম্পবিলাক বনাইছে। মই দেখাইছিলোঁ আপোনালোকক এই দূৰৰ পৰা অলপ দেখাইছিলোঁ যে, চ' সেই কেম্পটোতো মই যাম অলপ পাছত, তাতো দেখাই আছোঁ, ঠিক আছে। চ' আপুনি ঠাইত এয়া চক নাই, এটা বস্তু দেখা পালোঁ মই ইয়াত যে ইমান মানে বৰষুণো দিয়া তথাপিও এই ঝৰ্ণা নিচিনা এটা পানী আহিছে, ক'ৰ পৰা আহিছে নাজানো, আহি পিনি ডাইৰেক্ট গৈছে এয়া নৈত মানে গৈছে পানীটো। তো ইয়াত ক'ত গৈছে মই নাজানো, আৰু ইমান ধুনীয়া এটা চাউণ্ড আহি আছে, কিবা এটা ভাল লাগিছে। অকণমান সোমাই চাম ৰ'ব, এই মোবাইলটো ঠাণ্ডা ঠাণ্ডা ভাল লাগিব। ঝৰ্ণা টাইপৰ আহিছে কিন্তু, ৱাও ধুনীয়া আছে, কিন্তু ঠাণ্ডা লাগিছে পানীটো, ঠাণ্ডা আছে। ক'ৰ পৰা আহিছে নাজানো, ডাইৰেক্টলি নৈত আহিছে মানে, চাগে ক'ৰবাত ফ্ৰেছ পানী হয়, ঝৰ্ণা টাইপৰ ক'ৰবাত আছে চাগে, তাৰ পৰা আহিছে, নহ'লে ইমান কণ্টিনিউ আহি নাথাকে। ভাল লাগিছে, একদম পূৰা ঠাণ্ডা, মন গৈছে ইয়াতে থাকিবলৈ। চাউণ্ডটো ইমান ধুনীয়া লাগিছে, আপোনালোকে চাউণ্ডটো শুনা পাইছে নাই নাজানো, কিন্তু বৰ ধুনীয়া লাগিছে চাবলৈ আৰু শুনিবৰ কাৰণে। কেমেৰাত চাগে ইমান ভাল দেখি পোৱা নাই, কিন্তু ৰিয়েলত যেতিয়া চাইছোঁ বৰ ধুনীয়া লাগিছে। বলক আৰু দেখাম কি কি আছে সেইফালে। আমাৰ কেম্পটো ওচৰতে আছে, মই কেম্পটো পাইছোঁৱেই অলৰেডি, আমাৰ চাগে বাইদেউহঁত পায়ে গ'ল। তালৈকে যাওঁ আৰু তাতে আমাৰ ভিডিঅ'টো শেষ কৰিম। চ' বলক। চ' এয়া আমাৰ অৱস্থা চক, চেণ্ডেল ধৰি ধৰি গৈ আছোঁ। আমি যিটো ৰাস্তাত সোমালোঁ চক নাই, ইমান এইফালে মানে ৰাস্তাই দেখি পোৱা নাই আৰু অমনময় আছোঁ ইয়াত। যদি আগতে গুচি গ'ল, সেয়া আমাৰ কেম্পটো দেখা পাইছে আপোনালোকে, তালৈকে যাম। আৰু ইয়াত কোনটো ৰাস্তাত সোমালোঁ নাজানো, ৰাস্তাই দেখি পোৱা নাই, ইমান ঘাঁহ হৈ গৈছে। বলক তালৈকে যাওঁ। চ' এয়া ফাইনেলি পাই গ'লোঁ। এইটোৱে মই দেখাইছিলোঁ একদম প্ৰথমতে যেতিয়া চাইছিলে আপুনি, অকণমান বগা বগা টিনাটো চাই আছিলে যে, সেইটোৱে আছিলে আমাৰ কেম্পটো। একচুৱেলি মই নাথাকোঁ বা আমাৰ ফেমিলি নাথাকে ইয়াত, মানে কিছুমান মানুহৰ কাৰণে বনাই দিয়া হৈছে আৰু আমাৰ এই পথাৰত বনাই দিয়া হৈছে। চাগে বহুত মানুহ ইয়াত আহে নেকি, গম নাপাওঁ কোন কোন আহে, কিন্তু 4-5জনক অহা দেখোঁ বাৰু সদায়। চ' এই এয়া উঠি আছে আমাৰ অমনে, ৰাহুল আৰু সঞ্জয়ে আগতে উঠি গ'ল। ঐ যা 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 যা, অ' বাইদেউ যা। বহুত গৰম, ভাগৰি গ'লোঁ। মোকতো সঁচা কথা ক'ব গ'লে ভয়ে লাগে ইয়াত উঠিবৰ কাৰণে। আগতো মই আহিছিলোঁ, কিন্তু তেনেকুৱা ইমান নুঠোৱেই ইয়াত।
চ' এয়া ওপৰত আহিলোঁ আৰু দেখা পাইছে আমাৰ সঞ্জয়ে শুয়ে গ'ল। এই ইয়াত এনেকুৱা নুশুৱে, ইয়াত কিবা পাৰি লয়, এইটোত কিবা পাৰি লয়, এইটো এনেই উঠাই থৈ গৈছে। এই ইয়াত কিবা কিবিবিলাক থৈ দিছে কমলবিলাক, আৰু চাগে ইয়াত পাৰি লয়। আৰু কিছুমান মানুহে চাগে তলতো শুৱে, ইয়াত পীৰাবিলাক থোৱা আছে আৰু ওপৰতো শুৱে। একচুৱেলি আমাৰ দেউতা কেতিয়াবা মানে আহিলে ইয়াত শুম বুলি কাৰণে এইটো থৈছিলে, কিন্তু দিনতহে আহে, ৰাতি তেনেকুৱা নাহে দেউতাই। আৰু এইফালে এটা বস্তু আপোনালোকক দেখাই দিছোঁ চাওক, এইবিলাক চাই পাইছেনে? এইবিলাক হৈছে ডিজেল, আমাৰ যিবিলাক ডিজেল নহয়, কি কয় মবিল, যিটো ক'লা মবিলবিলাক আমি মানে লৈ আহোঁ ইয়াত। আৰু এইফালে দেখা পাইছে এই যে এইটো কি কয় নাজানো, কিন্তু এইটো মানে কি হয়, আমাৰ যেতিয়া হাতীবিলাক যে আপোনাক কৈছিলোঁ মই আহে বুলি, তো হাতীবিলাক আহিলে প্ৰত্যেকজনে এটা এটা লৈ মেলি এইটো জ্বলাই পিনি হাতীবিলাকক ভয় খুৱাই মানে। আৰু হাতী যিবিলাক আহে যে ইমান একেবাৰে, চ' সেই হাতীবিলাকে মানে জুইৰ পৰাহে অলপ ভয় কৰে আৰু বাকী একোৱে ভয় নকৰে। সেইটো কাৰণে এইটো মাৰিবলৈ নহয়, অকল জাষ্ট জুইটো জ্বলাই মেলি মানে খেদিবৰ কাৰণে সেইবিলাক বনাই থোৱা আছে। চ' এইখিনি আছে। আৰু ইয়াত নেট থোৱা আছে, চাগে মহ আহে চাগে, সেইটো কাৰণে ইয়াত লৈ লয়। আৰু এইফালে চাওক না, ইমান ধুনীয়া মানে গ্ৰীনেৰী, বাপৰে। আৰু এইফালে ইমানেই ধুনীয়া মানে এটা চিনেৰী আহিছে, এটা যিটো ভিউ আহিছে ওপৰৰ পৰা, চাওক আপোনালোকে দেখা পাইছে, সঁচাকৈ বহুত ধুনীয়া লাগিছে মানে ভিউটো। চ' দেখা পালে ইমান ধুনীয়া মানে এটা প্লেচ, যিটো এইটোকে একচুৱেলি চাগে গাঁৱৰ যিটো মজা বুলি কয় নহয় মানুহে, চাগে এইটোৱে মজা। আৰু ইয়াত যেনেকুৱা এটা ফিল আহিছে নহয়, মানে এনেকুৱা লাগিছে যে মানে ইয়াৰ পৰা ঘৰেই যাব মন যোৱা নাই, মানে নাযাওঁৱেই নেকি। নাই যাব লাগিব, নহ'লে আকৌ হাতী দেখোন আহিলে মই পলাম ক'ত। আৰু এই চক পথাৰৰ পাছত আমাৰ নৈ আছে, নৈৰ পাছত ৰিজাৰ্ভ। চ' এনেকুৱা এটা মানে কম্বিনেশ্যনত বনোৱা হৈছে নহয় জেগাটো। চ' সঁচাকৈ এইটোহে একচুৱেলি নেচাৰেল যিটো প্লেচ বুলি কয়, আৰু নেচাৰেল যিটো গ্ৰীনেৰী যিটো আছে নহয়, সঁচাকৈ ইয়াতহে দেখা পাইছোঁ মই মানে। ভাগৰি গ'লোঁ, ইমান ব্লগ বনাই ভাগৰি গ'লোঁ। নাজানো কেনেকৈ পাব আপোনালোকে, মই গম পোৱা নাই। আৰু চাওক, মই আপোনালোকক অলৰেডি প্ৰথমতে ক'লোৱেই যে এই চেনেলটোক মই একচুৱেলি এনেকুৱাকৈ মানে কম্বিনেশ্যন কৰিব বিচাৰিছোঁ, ইয়াত প্ৰত্যেকটা ভিডিঅ' মানে যি মাইণ্ডত আহে সেইটোৱে মই দি দিম মানে। চ' আপোনালোকে কেনেকৈ একচেপ্ট কৰে মই নাজানো। আৰু মই ভাবোঁ মানে একৰ্ডিং টু মি, যদি চাওঁ যে এটা মানুহক এটা চেনেলতে যদি প্ৰত্যেকটা ভিডিঅ' পোৱা যায়, তেতিয়াহ'লে চাগে সিহঁতৰ কাৰণে ভাল হ'ব। আৰু এটা মানুহৰ মাইণ্ডত কেতিয়া কি আহে নাজানো, এতিয়া যদি পটককৈ কিবা এটা বস্তু আপুনি পাই গ'ল, ধৰি লওক এটা বোলে আপুনি আজি মোবাইল এটা আনিলে, মোবাইলটো ভালকৈ চলাব নাজানে, তেতিয়াহ'লে মই পটককৈ মোবাইলৰ ভিডিঅ' দি দিলোঁ, এইটো চেনেলত পালে। আৰু ক'ৰবাত মই ফুৰিব গ'লোঁ, তো এটা ব্লগ বনাই দিলোঁ। চ' তেনেকুৱা। আৰু মোৰ এটা অলৰেডি এটা আছে, বিকাশতে ক্ৰিয়েশ্যন বুলি এটা মোৰ চেনেল আছে, তাত মই কিছুমান প্ৰফেচনেলি ভিডিঅ'বিলাক দিওঁ। আৰু চেষ্টা কৰিব যাতে আপোনালোকে মোৰ এই ভিডিঅ'টো কিছুমান মানুহক শ্বেয়াৰ কৰিব, যদিহে ভাল লাগিছে। যদি নহয় তেতিয়াহ'লে আপোনালোকেও যদিও ছাবস্ক্ৰাইব কৰিছে, আপোনালোকে আনছাবস্ক্ৰাইব কৰি দিয়ক। মই সেইটো আপোনালোকক ছাজেষ্ট কৰিছোঁ। কাৰণ চাওক, মানুহক যদি আপোনালোকে সঁচাকৈ অন্তৰৰ পৰা যদি বিচাৰে যে সেই বস্তুটো ভাল হৈছে, তেতিয়াহে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নহ'লে মই এইটো মানে একো মোক ক্ৰেডিট নালাগে, মই জাষ্ট মন গ'ল দেখাবৰ কাৰণে ভিডিঅ'বিলাক মোৰ চাগে এটা স্মৃতি হিচাপে মোৰ থাকিও যাব। সেইটো কাৰণে মই ভাবিলোঁ যে ব্লগটো বনাই লওঁ। কেনেকুৱা কি পালে মই নাজানো, আৰু অকণমান দীঘলীয়া হ'ল, তাৰ কাৰণে চৰি। আৰু নেক্সট টাইম লগ পাম এইযোৰ চেনেলত, আৰু বহুত দিনৰ পাছত ভিডিঅ'টো একচুৱেলি দিছোঁ মই, আৰু তেনেকুৱা আনি থাকিম বুলি ভাবিছোঁ। যদিহে আপোনালোকে ছাবস্ক্ৰাইবাৰবিলাক অকণমান যদি মোৰ বাঢ়ে, তেতিয়া আৰু অকণমান মই উৎসাহ পাম যাতে বনাবৰ কাৰণে। চ' এইখিনি আছিল। থেংক ইউ, উইচ ইউ অল দ্য বেষ্ট।